আপোনালোকে থাম্বনেইলখন দেখি গম পাই গৈছে মই কিহৰ ওপৰত ভিডিঅ' বনাইছোঁ। যিটো থাম্বনেইল দেখিছে এইটো আকৌ সেইটো পুখুৰী নহয় আকৌ, আপুনি নাভাবিব এইটো পুখুৰী জাষ্ট মই ফিচিং কৰিবলৈ আহিছোঁ। আৰু একচুৱেলি ফিচিং কৰাটো বুলিয়ে নহয়, আপোনালোকক ইনফৰ্মেশ্যন দিবলৈ আহিছোঁ কেইবাখন খেলৰ। কিন্তু বৰ্তমান আপোনালোকে থাম্বনেইলখন দেখিছে চৰাইদেউ ফিচিং ফেষ্টিভেল 2.0 তেওঁলোকৰ 10 নৱেম্বৰত ফিচিং কম্পিটিশ্যন আহি আছে। তাৰ কাৰণে আজি এটা ভিডিঅ' বনাই দিছোঁ আৰু তেওঁলোকৰ খেলখনৰ প্ৰমোশ্যনো কৰি দিছোঁ। আৰু লগত কেইবাখন খেলৰো প্ৰমোশ্যন আছে। ভিডিঅ'টো সম্পূৰ্ণ চাব, মাজত গোটেই কথাখিনি ওলাব কেইখন খেল কোন কোন তাৰিখে ক'ত ক'ত আছে। ঠিক আছে, ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু বৰশী বাবলৈ আহিছোঁ, মানে নাজানো লাকত আছে যদি পাম, বতৰো বেয়া দেখিছে, চাব। হয়তো আপোনালোকে পুখুৰীটো দেখি বহুতে চিনি পাইছে, যিসকলে ধৰক নাই আহা সিহঁতে চিনি নাই পোৱা। আমি পল ৰোড ফিচিং কম্পিটিশ্যন এটা পাতিছিলোঁ, ডাং বৰশী বোৱা প্ৰতিযোগিতা। সেই পুখুৰীটোলৈ আজি আহিছোঁ। একচুৱেলি বহুত দিন হ'ল ভিডিঅ' দিয়া নাই আপোনালোকক, ভিডিঅ' এটা বনাবলৈ আৰু বৰশী বাবলৈ। আচলতে মই কম্পিটিশ্যন পাতিয়েই থাকোঁ, বৰশী বাব নিজে চান্স নাপাওঁ। আজি এখন আৰু এটা কথা প্ৰথমতে কৈ লওঁ, আজি ভাদৈত খেল আছিলে, দুলীয়াজানৰ ভাদৈত। তাত আমাৰ গ্ৰুপৰ বিতুপন বুলি ল'ৰা এটা আছে, সি ফাৰ্ষ্ট প্ৰাইজ পাইছে। বৰ্তমানলৈকে ফাৰ্ষ্ট হৈছে বুলি গম পালোঁ মই। সি 5 কেজি কিমান 500 গ্ৰামত থাইলেণ্ড মাগুৰ এটা ধৰি ফাৰ্ষ্ট হৈ আছে। আৰু 1 কেজি কিমান এটা ধৰি কনচিলেশ্যনতো আছে সি বুলি কৈছে। তো যি কি নহওক, আজি ভাদৈত খেল হ'ল। আৰু ছেকেণ্ডটো আছে 2 কেজি নে 2.5 কেজি কিবা এটা। তাক বিট কৰিব পৰা মাছ এতিয়ালৈকে উঠা নাছিলে। মই যেতিয়া ফোন কৰিছিলোঁ প্ৰায় 1:45ত ফোন কৰিছিলোঁ। বাৰু যি কি নহওক, কংগ্ৰেচুলেশ্যন, সি এটা ফাৰ্ষ্ট পালে এটা গেমত। বাৰু যি কি নহওক, খেলখন ভালেই হ'ল বুলি শুনিছোঁ, মাছো ওলালে, প্ৰায় 10-15টামান মাছ ওলাইছে। বাকী নাজানো, মই শুনিছোঁহে, মই দেখা নাই। ক'ব নোৱাৰোঁ, বেছিকৈও উঠিব পাৰে কম উঠিব পাৰে, জাষ্ট মাছ উঠিছে বুলি কৈছে। আজি বৰশী বাবলৈ আহিলোঁ। ইয়াত খেল পতাৰ কোনো হেৰি নাই। খেল আমাৰ এখন খেল হৈ আছিলে এটা টাইমত, আকৌ হ'বই এইখন খেল পাৰ্মানেণ্ট। এইখন যে আপুনি পল ৰোড এইটো হৈ থাকিব, টেনশ্যন নল'ব। মই খেল নাপাতো বুলি কৈছিলোঁ হয়, কিন্তু এইখন খেল নাপাতো বুলি কোৱা নাই, এইখন খেলটো থাকিবই। পল ৰোড ফিচিং কম্পিটিশ্যন যিটো, সেইটো হয়তো ফ্লট ফিচিঙো হ'বগৈ, পল ৰোড নহয় এবাৰ ফ্লট হ'বগৈ, সেইটো বেলেগ কথা। সময় আহিলে আপোনালোকে গম পাব এইটো পুখুৰীৰ খেল। তো আজি এইটো পুখুৰীত বৰশী বাবলৈ আহিলোঁ আৰু এটা ভিডিঅ' বনাবলৈ আহিলোঁ। ভিডিঅ'টো চাব, মাছ ধৰিম, লগাম। ঠিক আছে, বহুত দিন ভিডিঅ' দিয়া নাই, চ' ভিডিঅ'টো সেইকাৰণে বনাবলৈ আহিছোঁ। এটা মাছ ধৰিলে, সৰু এইজনে ধৰিলে, আমাৰ অনুপ দাই, কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ, বেয়া নাপাব। এইটো মাছৰ অপেক্ষাত এই এটা বহি আছে, সিও পেলাইছে। তাৰপিছত এয়া দুজন বাপেক পুতেক ৰৈ আছে অপেক্ষাত, বৰশী পেলাই খাব। ময়ো ইয়াত বহি আছোঁ অপেক্ষাত, হ'বগৈ। আচলতে ভিডিঅ'টো বনোৱা হয় আপোনালোকক ইনফৰ্মেশ্যন দিবলৈ। কথা হ'ল কি, কণ্টিনিউৱাছলি কেইবাখনো কম্পিটিশ্যন আহি আছে। চ' মই সেইকাৰণে আচলতে ভিডিঅ'টো বনালোঁ। বৰশী বোৱাটো মেইন কথা নহয়, মই ইনফৰ্মেশ্যন দিয়াটোহে মেইন কথা। আচলতে বৰশীটো বাইছোঁ লগত, যাতে মাছ এটা দেখিলেও আপোনালোকেও ভাল পায়। ধৰক যে পুখুৰীটো এইটো, সেইকাৰণে বাই আছোঁ। যদি মাছ লাগে দেখাম বাৰু, কিন্তু তথাপিতো ভিডিঅ'টোত আপোনালোকক যিমান পাৰোঁ ইনফৰ্মেশ্যন দিম। কথা হ'ল কি, 2 অক্টোবৰত খেল এখন হৈ গ'ল। আপোনালোকক ভিডিঅ'ত কৈ থৈ গৈছোঁ প্ৰাইজ কোনে কি পালে, মানে চব প্ৰাইজৰ কথা গম নাপালোঁ, ফাৰ্ষ্ট প্ৰাইজটোৰ কথা ক'লোঁ, কি মাছ আছিলে। অহা 6 তাৰিখে এখন আছে নামটিত ফুকন ফাৰ্ম হাউচ, সেইটো কথাও আপোনালোকক জনালোঁ। অহা 20 অক্টোবৰৰ দিনাখনো এখন আছে দিচাংমুখ লংচাই দলঙৰ ওচৰত। সেইটো হয়তো বহুতে গম পায়, আৰু নহয়তো তাৰ বেনাৰবোৰ যেতিয়া ওলাব বা তাৰ যিখিনি ইনফৰ্মেশ্যন ওলাব সেইখিনি পৰাপক্ষত মই দিব চেষ্টা কৰিম। কিন্তু মই তাৰিখটো আগতে কৈ দিছোঁ আৰু ডেট, মানে জেগাটোৰ কথা কৈ দিছোঁ, ক'ত হ'ব কম্পিটিশ্যনখন। যোৱা নোযোৱা আপোনালোকৰ কথা, মই কোৱা নাই আপোনালোক যাবই লাগে, যাবই, কিন্তু ইনফৰ্মেশ্যন দিয়াটো মোৰ কথা, যাতে আপোনালোকে কিবা এটা গম পাওক ক'ত খেল হৈছে ক'ত নহৈছে। যোৱা নোযোৱা আপোনালোকৰ ডিচিশ্যন। ঠিক আছে, তো অহা 6 তাৰিখে এখন খেল নামটি ফুকন ফাৰ্ম হাউচ। 20 অক্টোবৰ দিনাখন পূজাৰ পিছতে 20 অক্টোবৰত দিচাংমুখ লংচাই দলঙৰ ওচৰত এখন আছে। 10 নৱেম্বৰৰ দিনাখন
যিটো আগতে যোৱাবাৰ হৈ গৈছিলে চৰাইদেউ ফিচিং ফেষ্টিভেল, এবাৰ 2 নম্বৰ বাৰ লৈছে তেওঁলোকে ডেট 10 নৱেম্বৰ। সেইখন হোৱাৰ পিছত আকৌ 17 নৱেম্বৰ এখন আছে নিগম। মই কেইদিনমান আগতে মানে ইয়াৰ খবৰটো পাইছিলোঁ, তো জনাই দিছোঁ আপোনালোকক লেঠাইকৈ কেইখনমান খেলৰ কথা। আপাৰ আছামত হোৱা, ইপিনে হোৱাটো আছেই, গোৱালপাৰাত ঢেৰ খেল হৈ আছে, নন ষ্টপ হৈয়ে আছে, চলি আছে। কিন্তু মই আপাৰ আছামত হোৱা খেল কেইখনমানৰ আপোনালোকক মানে ইনফৰ্মেশ্যন এটা দি দিছোঁ। 6 তাৰিখ ফুকন ফাৰ্ম হাউচ, 20 তাৰিখ আপোনাৰ দিচাং লংচাই, 10 নৱেম্বৰ আপোনাৰ চৰাইদেউ ফিচিং ফেষ্টিভেল। তাৰপিছত 17 নৱেম্বৰ শুনিছোঁহে, ডেটটো ফিক্স নহয়, একজেক্ট ক'ব নোৱাৰোঁ। যিমানখিনি জানো মই যিমানখিনি জ্ঞাত সেইকাৰণে কৈছোঁ। 17 নৱেম্বৰ নিগমৰ ওচৰত ক'ৰবাত আছে। মই যিমানখিনি পাৰোঁ ডিটেইলছ পিছত দি দিম। এতিয়া বাছ আপোনালোকক বৰ্তমান জনাই থৈছোঁ, এইকেইখন খেল নন ষ্টপ আহি আছে। মোৰ কাম হ'ল সেইটোৱে, ইনফৰ্মেশ্যন দিয়াটো। যোৱা নোযোৱা আপোনালোকৰ ডিচিশ্যন, আপোনালোকে জানিব তাত গ'লে ভাল হ'ব নহয় বা খেলি ভাল পাব নাপায়। মই আপোনালোকক জোৰ জবৰদস্তিও নকৰোঁ আৰু নেযাবলৈও নকওঁ, যাবলৈও নকওঁ। কিন্তু ইনফৰ্মেশ্যনটো আপোনালোকক দিছোঁ এইটো কাৰণে আপোনালোকে জ্ঞাত হওক, যাতে এইখন খেল আহি আছে, এইখন খেল তাত আছে, এইখন খেল তাত আছে। সিমানখিনি কথা ক'লোঁ আৰু ভিডিঅ'টো চাব। আহিব লগা দিনবিলাকত আৰু ভিডিঅ' আহিব, ভাল ভাল ভিডিঅ' পাব। 6 তাৰিখে মই নিজেও যাম খেলিবলৈ, তাতো ভিডিঅ'টো পাবই। 10 নৱেম্বৰত খেল আছে চৰাইদেউ ফিচিং ফেষ্টিভেল। তেওঁলোকৰ বেনাৰ ওলালে, তেওঁলোকৰ জাষ্ট মই দেখিছোঁ এইমাত্ৰ। ফাৰ্ষ্ট প্ৰাইজ দিছে ৰয়েল এনফিল্ড, ছেকেণ্ড প্ৰাইজ দিছে TVS চাইন, থাৰ্ড প্ৰাইজ দিছে কিবা মানে স্কুটি টাইপৰে, আৰু বাকী তেনেকৈ টোটেল প্ৰাইজ দিছে ভালেমান ভাল প্ৰাইজ দিছে। মই বেনাৰখন লগাই দিম, ডিটেইলছ দি দিম আপোনালোকক। 10 নৱেম্বৰ আৰু জইনিং ফিজ ৰাখিছে তেওঁলোকে 2700 টকা, আৰু ৰাতিপুৱা 9টাৰ পৰা 3টা। তেওঁলোকৰ বেনাৰ ওলাই গ'ল, তেওঁলোকে বেনাৰ অলৰেডি গ্ৰুপত দিলেই। 10 নৱেম্বৰ চৰাইদেউ ফিচিং ফেষ্টিভেল 2.0 এইবাৰ নামাকৰণ কৰিছে তেওঁলোকে। আৰু প্ৰাইজকেইটা মই ক'লোৱে, বেনাৰখন গম পাবই দেখিলে। ৰয়েল এনফিল্ড দিছে ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ দিছে চাইন মানে বাইক এখন দিছে, 3 নম্বৰখনো বাইক নে স্কুটি কিবা এটা এনেকুৱা মপেড টাইপৰ কিবা এটা দিছে। আৰু তাৰপিছত দিছে 10,000 7টা, 7,000 7টা, 5,000 14টা, 3,000 7টা। তাৰপিছত স্মল কেছ দিছে 3,000 আৰু হায়েষ্ট কেছ দিছে 3,000। তেনেকৈ দিছে। এণ্ট্ৰি ফিজ হ'ল 2700 টকা। 10 নৱেম্বৰ মনত ৰাখিব। ডিটেইলছটো মই বেনাৰখন মেইন থাম্বনেইলখনে মই বেনাৰখন লগাই দিম। আপোনালোকে মুঠতে চৰাইদেউ ফিচিং ফেষ্টিভেল যোৱাবাৰো ভাল হৈছিলে, গাড়ী দিছিলে তেওঁলোকে, এইবাৰ বাইকলৈ আহিলে। খেল ভাল হ'ব, মই জনাত তেওঁলোকৰ খেলখন যোৱাবাৰো ভাল হৈছিলে, এইবাৰো ভাল। কথা হ'ল কি, তলত দিয়া নম্বৰ ক্ৰমে আছে উত্তম চাংমাই, তেখেত প্ৰেছিডেণ্ট আৰু কাৰ্যকৰী সভাপতি আপোনাৰ ৰূপজ্যোতি কলিতা, ছেকেণ্ড নম্বৰটো হয় চাগে মছবলি, থাৰ্ড নম্বৰটো হানচাং কোঁৱৰ ছেক্ৰেটেৰী, আৰু এজন আছে বিকাশ বৰা। তেওঁলোকৰ লগত এই নম্বৰ আছে, যিকেইজন নম্বৰ আছে মুঠতে তেওঁলোকৰ লগত যোগাযোগ কৰিব। যোগাযোগ কৰিলে ডিটেইলছখিনি গম পাব। আৰু মই জনাত এইবাৰ পুখুৰী চেঞ্জ হৈছে, সাপেখাতিত আছে। আগতে সোণাৰীত আছিলে পুখুৰীটো, সেই পুখুৰীটো মানে তেওঁলোকে তাত ৰাইজেও অকণমান বেয়া পালে যোৱাবাৰ খেলি, পুখুৰীটোৰ কাৰণে, বেলেগ নহয়, বাকী খেল বঢ়িয়া হৈছে। পুখুৰীটো মানে কেইবাটাও আছিলে, জইন আছিলে কাৰণে অকণমান বেয়া পালে। চ' তেওঁলোকে এটা কাম কৰিলে, ডাঙৰ পুখুৰী এটা লৈছে, এটাই লৈছে নে দুটা আছে নাজানো, কিনাৰত আৰু এটা আছে পুখুৰী চাগে, হয়তো মছবলি এটাতে খেলাব। কিন্তু পুখুৰীটো বহুত যথেষ্ট ডাঙৰ। আৰু মোক এদিন একচুৱেলি তাৰ ফটো আৰু ভিডিঅ' দিছিলে, মই চাইছিলোঁ। পুখুৰীটো বৰ ধুনীয়া পুখুৰী, দীঘল, এনেকুৱা দীঘল টাইপৰ, আৰু ধুনীয়া পাৰ। মাছ কি আছে মই নাজানো, মাছৰ ভিডিঅ' হয়তো তেওঁলোকে আহি আছে। নেক্সট তেওঁলোকৰ ভিডিঅ' এই কেইদিনমানতে ওলাব চাগে, তেওঁলোকে কৈছিলে কোনোবা এজন ইউটিউবাৰক চাগে মাতি ভিডিঅ' বনাব, তো ভিডিঅ' পাবই তেওঁলোকৰ। কিন্তু মই আগতীয়াকৈ ইনফৰ্মেশ্যন দি দিছোঁ আপোনালোকক, খেল ভাল হ'ব, কিয়নো তেওঁলোকে ফিচিং ফেষ্টিভেল পাতিছে। তেওঁলোকক সহযোগ কৰক আৰু খেলখন ভাল কৰি নিয়াত তেওঁলোকক সহযোগ কৰক। মোৰ কথা হ'ল কি, সেইখন খেল ভাল হ'ব, মই একদম ডেফিনেটলি কৈছোঁ সেইখন খেল ভাল হ'ব। কিয়নো বাইক স্কুটি এইবিলাক দি দিছে ন, তাততো কমাব তেওঁলোকৰ চান্স নাই। আৰু মেইন কথা হ'ল কি, প্ৰাইজত নকমে। মানুহে আপোনালোকে সেইটোৱে জ্ঞাত মানে বুজি ল'ব কথাষাৰ। সেইটো বস্তু দি দিয়াৰ লগে লগে প্ৰাইজত কেনেকৈ কমাব, মানুহ কমিলেও প্ৰাইজ নকমে। সেইকাৰণে মানুহ কমিব নালাগে, মানুহ বেছি হ'ব লাগে। কিয়নো তেওঁলোকে বস্তু দিছে, গাড়ী দিছে, মানে গাড়ী কি আৰু বাইক দিছে, 3খনকৈ বাইক দি দিছে। তো আপোনালোকে সহযোগ কৰক, তেওঁলোকৰ খেলখন ভাল কৰক, আৰু তেওঁলোকৰ খেলখনক নাম এটা কৰক, যাতে আপাৰ আছামত ভাল খেল এখন হ'ব সেইখন।
মই কোৱা নাই বাকীবিলাক খেল বেয়া বুলি ক'বলৈ যোৱা নাই, বাকীবিলাকো খেল ভাল হৈছে বা ভাল হ'ব, মই সেইটো ক'বলৈ যোৱা নাই। মই কৈছোঁ যে সেইখন খেলক অকণমান জোৰ দিয়ক, উৎসাহ দিয়ক, যাতে আগলৈকো গৈ, কিয়নো তেওঁলোকে প্ৰথম খেলখনতে গাড়ী দি দিছিলে এল্টো, সেইটো পাইছিলে আপোনাৰ উশাত কিকন বুলি ল'ৰা এজনে, আমাৰ চিনাকি নাগা ল'ৰা হয়, ভাল বন্ধু আমাৰ এতিয়া, তেওঁ পাইছিলে। আৰু গোলাঘাটৰ ল'ৰা এটাই স্কুটিখন পাইছিলে। মোৰ ভিডিঅ' আছে, সেইটো ভিডিঅ' মই ভিডিঅ' কৰিছিলোঁ। আৰু এতিয়া বাইক 3খন দিছে। চ' খেল ভাল হ'ব বুলি আশা কৰিছোঁ। তো আপোনালোকে সহযোগ কৰক তেওঁলোকক আৰু খেলখন ভাল কৰি লৈ যাওক, ঠিক আছে। আহিব লগা আৰু কিছুমান ইনফৰ্মেশ্যন পাই থাকিব মোৰ ভিডিঅ'ত। নেক্সট 6 তাৰিখে খেলখনত যামেই, তাৰ ভিডিঅ'টো পাবই। তাৰপিছত হয়তো 20 তাৰিখে খেলখন, নহ'লে গোৱালপাৰা যাম 19 তাৰিখে খেলখন খেলিবলৈ। 19 অক্টোবৰত গোৱালপাৰাত আছে খেল, সেইখন হয়তো যাব পাৰোঁ। আমি টিম এটা ওলাব নেকি আমাৰ এই ছাইডৰ পৰা, আমাৰ যিটো কাষ্টমাষ্টাৰ ফিচিং ক্লাব, আমি এটা ক্লাব আছে আমাৰ। কথাটো হ'ল কি, ক'বলৈ পাহৰিলোঁ আপোনালোকক, আমাৰ এটা ক্লাব আছে। আমি হয়তো এতিয়া 20জনীয়া গ্ৰুপ এটা আছে আমাৰ বৰ্তমান, নামটো হ'ল কাষ্টমাষ্টাৰ ফিচিং ক্লাব। তো আমি মেম্বাৰ এতিয়াও বিচাৰিছোঁ, যিসকল ইচ্ছুক যদি বিচাৰে আমাৰ লগত জইন হ'বলৈ ক্লাবত, আমাৰ ফিচিং ক্লাবত জইন হ'ব পাৰিব। আমি খুব সোনকালে মেম্বাৰ অলপ বেছি গোট খালে আমি ৰেজিষ্ট্ৰেশ্যন কৰিম ক্লাবটো। তো আমাৰ ক্লাবত যদি বিচাৰে আপোনালোকে জইন কৰিব পাৰিব। আৰু আমি কম্পিটিশ্যনত গ'লে আমাৰ জাৰ্চি আছে, আমাৰ জাৰ্চিত একদম ধুনীয়াকৈ লিখা মেলা আছে, আগফালে এটা সৰু আৰু বেক চাইডে ডাঙৰকৈ লগো আছে। এই জাৰ্চি পিন্ধি আমি যাওঁ। আমাৰ যিবোৰ মেম্বাৰ, বৰ্তমান মেম্বাৰ আমি 6জনেহে আনি থৈছোঁ জাৰ্চি, বাকীবিলাকে অনা নাই, আনিব। সেইটো নিজে নিজে আনিছে মানে। আমাৰ ক্লাবত যদি কোনোবা ইচ্ছুক থাকে, ভাবে জইন কৰিবলৈ পাৰিব। আমি খুব সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰিম আমাৰ এই ক্লাবটো, কাষ্টমাষ্টাৰ ফিচিং ক্লাব, নামটো মনত ৰাখিব। মাছ আচলতে কোনোৱে নাপালে আজিলৈকে, কোনো পোৱাই নাই। আৰু এতিয়া আন্ধাৰো হ'বলৈ হৈছে। এইকেইটা বহি আছে দেখিছে আপোনালোকে, এইটো এটা পোৱালি এটা বহি আছে, সিও বৰশী লৈ বহি আছে, এই দুটাও বহি আছে বৰশী লৈ। তো ময়ো বৰশী লৈ বহি আছিলোঁ, আগা পিছা কৰিছে, পূৰা টানি লৈ যোৱা নাই, নাজানো কি হ'ল, আন্ধাৰ হ'বলৈ হ'ল। আৰু তেনেহ'লে আকৌ এবাৰ কৈছোঁ, খেলকেইখনৰ এডভাৰটাইজ মানে প্ৰমোশ্যন, মানে আপোনালোকৰ ইনফৰ্মেশ্যন দিবলৈহে ভিডিঅ'টো বনালোঁ। মাছ ধৰাটো ছেকেণ্ডেৰী, এনেই জাষ্ট ফূৰ্তি কৰিবলৈ বহি আছোঁ বৰশী লৈ। মেইন কথা হ'ল কি, আপোনালোকক খেলৰ ইনফৰ্মেশ্যন দিবলৈ মই ভিডিঅ'টো বনালোঁ। আৰু থাম্বনেইলটো গম পালেই, দেখিলেই, বেনাৰ এখন আছে, চৰাইদেউ ফিচিং ফেষ্টিভেল 2.0। তেওঁলোকৰ লগত যোগাযোগ কৰিব, কণ্টেক্ট নম্বৰ আছে, দিয়া আছে, ফোন কৰি লৈ সবিশেষ জানি ল'ব। কিন্তু মই জনাত পুখুৰীটো চেঞ্জ হৈছে, মই আগতেও কৈছোঁ, এতিয়া আকৌ কৈছোঁ, আগৰ পুখুৰীটো নহয়, নতুন পুখুৰী এটা লৈছে তেওঁলোকে, ঠিক আছে। আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। মাছ ধৰি আপোনালোকক দেখাব নোৱাৰিলোঁ, সেইটো মানে কি হ'ল নাজানো, বৰষুণৰ কাৰণেই নে কি, বতৰৰ কাৰণে নেখালে, কাৰো নাই খোৱা, মোৰো নাই খোৱা। তো ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু যদি ভাল লাগে লাইক এটা মাৰিব, সিমানে। আৰু ছাবস্ক্ৰাইব আপোনালোকে যদি বিচাৰে কৰিব, নকৰিলেও নাই। যদি ছাবস্ক্ৰাইব কৰে, অন্ততঃ মই যিখিনি ভিডিঅ' দিওঁ বা যিখিনি ইনফৰ্মেশ্যন দিওঁ খেলৰ কাৰণে, তো আপোনালোকে পাই থাকিব। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা বেল আইকন টিপি অল কৰি ল'ব, যাতে মই ভিডিঅ' দিলে আপোনালোকে সোনকালে পায় আৰু ভিডিঅ'টো চাব পাৰে, ঠিক আছে। আজিলৈ ৰাখিছোঁ, ধন্যবাদ, জয় অসম।